নমস্কাৰ আজি ৰিচাৰ্জ কৰিব জনাব মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ হয় স্যাৰ হয় স্যাৰ মাফ কৰিব স্যাৰ আমাৰ ইয়াত টেকনিক্যাল ইস্যু চলি আছে হেতু কাৰণে আপোনাৰ টিভিটো চাব পৰা নাই ঠিক আছে স্যাৰ স্যাৰ আপুনি কিছু সময় ওয়েট কৰিব স্যাৰ আহিব স্যাৰ চিনেমা এক ঘণ্টামান ওয়েট কৰক স্যাৰ আহি যাব হয় স্যাৰ স্যাৰ আপুনি এঘণ্টামান ওয়েট কৰিব স্যাৰ এঘণ্টামান পিছত আহি যাব স্যাৰ চেনেল হয় স্যাৰ আমাৰ বৰ্তমান টেকনিক্যাল ইস্যু চলি আছে হেতু কাৰণে আপোনাৰ টিভিটো চাব পৰা নাই হয় স্যাৰ এক ঘণ্টামান ওয়েট কৰিব তাৰ পিছত আহি যাব স্যাৰ চেনেল আপুনি যি আইডি নম্বৰ দিছে সেইটো ওয়াহিদুল আলী নামত ৰেজিষ্টাৰ আছে নহয় জানো হয় স্যাৰ যোৱা কালিৰ পৰা হৈ আছে এটো স্যাৰ আপোনাৰ হয় স্যাৰ আপুনি কিছু সময় ওয়েট কৰিব স্যাৰ আহিব আপোনাৰ টিভি আহি যাব স্যাৰ স্যাৰ চেনেল কিটা চাই দি আছো স্যাৰ হয় স্যাৰ অন কৰি ৰাখিটো অফ কৰি ৰাখিলেও হ'ব অন কৰি ৰাখিলেও হ'ব স্যাৰ আহি যাব অটোমেটিক এঘণ্টামান পিছত আহি যাব এঘণ্টামান পিছত আহি যাব স্যাৰ হয় স্যাৰ হয় স্যাৰ এঘণ্টামান পিছত আহি যাব স্যাৰ হয় স্যাৰ গোটেইখিনি চেনেল ইয়াত এক্টিভ আছে স্যাৰ আছে অলৰেডি চেনেল আপোনাৰ তাত হয় স্যাৰ আমাৰ কিছু এই টেকনিক্যালৰ পৰা হৈ আছে স্যাৰ কি দেখাইছে স্যাৰ হয় স্যার E18 - 4 হয় স্যার নিশ্চয় ডিটেইলছলৈ কৰাৰ বাবে ধন্যবাদ আপোনালোকৰ কলটো সামৰিব হয় স্যাৰ আপোনালোকৰ কলটো সামৰিব